ৰাতিপুৱা উঠিয়ে দেখিলোঁ যে আজি বতৰটো গোমা গোমা যেন কিবা দুখহে হৈছে আৰু দুখ হ'ব লগা ঘটনা এটাও হ'ল। মোৰ পটটোৰ মাছ দুটা ঢুকাই থাকিলে আৰু মোৰ ইমানেই বেয়া লাগিল ৰাতিপুৱা দেখিয়ে মই কান্দিয়ে দিলোঁ। এওঁহে বুজাই বুজাই মোক শান্ত কৰিলে। তাৰপিছত খুৰাৰ ল'ৰা নিশান্তক ফোন কৰিলোঁ। সি আকৌ একুৰিয়াম এক্সপাৰ্ট। সি ক'লে যে তুমি গ'ল্ডফিছ এনেকৈ ৰাখিব নোৱাৰা, ডাঙৰ টেংকত প্ৰপাৰ অক্সিজেন ছাপ্লাই দিলেহে এইবোৰ বাচিব। হ'লেও এইকেইদিন মাছকেইটা চাই থাকি ইমান ভাল লাগিছিল। নেদেখাজনে কিমান আৰু মোৰ পৰীক্ষা ল'ব। কিন্তু মই আজিকালি ভয় নাখাওঁ, পৰীক্ষা দিবলৈ সাজু। আগতে ৭ লংকা দূৰতো অচিনাকি মানুহ এজন ঢুকালে ভয়তে মাৰ লগে লগে ঘূৰি থাকোঁ। আৰু এতিয়া দুটাকৈ মৃত্যুৰ ঘটনা ঘটা এই ঘৰটোত ৰাতি ৮-৯ বজালৈও থাকিবলৈ মোৰ ভয় নলগা হ'ল। আৰু লাঞ্চত যেতিয়া দালিৰ বাহিৰে বেলেগ বনাওঁ, মই 3 জনৰ কাৰণেই বনাওঁ, নহ'লে সিজনে আকৌ আহি ৰাতি আপত্তি কৰি থাকে। আৰু বতৰ কাতৰ ভালে থাকিলে কাইলৈ ৰাতিপুৱা এফালে যাম বুলি ভাবিছোঁ আৰু তাৰ বাবে কাপোৰ দুটামান আজিয়ে ওলাই থলোঁ। আজিলৈ ইমানেই, বাই।